নমস্কাৰ, ধৰ্মেন্দ্ৰ ফাৰ্মিং টিপছলৈ স্বাগতম জনাইছোঁ। আজি আমি ফ্ৰী ৰেঞ্জত ছাগলী পালনৰ বিষয়ে কথা পাতিম। মই ফ্ৰী ৰেঞ্জত ছাগলী পালন কৰি আছোঁ। সেইটো চাওক, ঘৰতো ৰাখোঁ আৰু কিন্তু ফ্ৰী ৰেঞ্জত বেছি ভাল। এইটো চাওক, নদীত লৈ যাই আছোঁ। এতিয়া নদীত নি পিনে তাতে এৰি থৈ আহি যাম আৰু আগত পথাৰত লৈ যাই আছিলোঁ। পথাৰত এতিয়া ধান হৈ গ'ল, এতিয়া বেলেগৰ খেতিত গুচি যায়, সেইকাৰণে মানে নদীত ল'ব লগা হৈছে। udah lagu itu sore udah lagu jangan deh ya dari teta jangan deh bina liras ya সবে এইটো আমি নদী পালোৱে। এইটো চাওক নদী, অলপ আগত নি এৰি দি থৈ আহি যাম আৰু অলপ আগত লৈ এৰি থৈ আহিম। এইটো চাওক, ঘাঁহ খাই আছে। এটা ইয়াত এৰি থৈ যাম আৰু আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।